Hello friends, নমস্কাৰ, welcome back to my channel. আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিছোঁ। আজি মই Hero Mavrick 440 টপ মডেলৰ এটা ডিটেইল ৰিভিউ ভিডিঅ' প্ৰস্তুত কৰিম। মই ইয়াৰ আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, তাতে জাষ্ট বেসিক নতুন ডিলাৰৰ পৰা ডেলিভাৰী লোৱাৰ সময়ত কিছুমান আপোনাক ফিচাৰ্ছ তাতে মই এক্সপ্লেইন কৰিছিলোঁ। আজি মই ডিটেইল ৰিভিউ এটা ইয়াৰে এডভান্টেজ ডিসএডভান্টেজ কি আছে সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰিবলৈ এটা ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰিম। আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে মই আহি পাইছোঁ। দেখিছে কি ধুনীয়া সুন্দৰ পৰিৱেশ এটা পাহাৰৰ ধুনীয়া একা বেকা ৰাস্তা, ধুনীয়া জংঘলৰ মাজত আহিছোঁ। এটা একদম নিৰিবিলি পৰিৱেশ। আহক মই পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। এয়া চাওক, এয়া দেখিছে ঠাইখিনি কি ধুনীয়া, বহুতেই ধুনীয়া এটা সুন্দৰ ঠাই। ইয়াৰ মাজত আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিম। এয়া হ'ল মোৰ চাৰিওফালৰ পৰিৱেশ। আৰু এতিয়া মই বাইকখন ধুনীয়াকৈ এবাৰ দেখুৱাই লওঁ। এইখন হৈছে Hero Mavrick 440 টপ মডেল। আৰু ইয়াৰে দেখিছে বাইকখন কি ধুনীয়া, লুকছ খুবেই ডিচেণ্ট লুক হয়। আৰু বাইকখন মই এতিয়ালৈকে অলমষ্ট 1000 কিলোমিটাৰ চলালোঁ। মষ্টলি চিটি আৰু হাইৱেত প্ৰায় ইকুৱেলি চলাইছোঁ। আৰু চিটি ট্ৰেফিক মানে গুৱাহাটী চিটি ট্ৰেফিকৰ মাজত চলাইছোঁ আৰু হাইৱেত চলাইছোঁ। আহক আজি মই জনাম আপোনালোকক বাইকখন হাইৱে ৰাইডিঙৰ কাৰণে কেনেকুৱা হয় আৰু চিটিত ড্ৰাইভিং কৰিবৰ কাৰণে কেনেকুৱা, তাৰ এই সুবিধা অসুবিধাবিলাক কি আছে, মই গোটেইখিনি আজি আপোনালোকৰ আগত ইয়াতে এক্সপ্লেইন কৰিম। ফ্ৰেণ্ডছ, এইখন হৈছে Hero Mavrick 440, কিন্তু ইয়াৰে যিটো ইঞ্জিন, এই ইঞ্জিন দেখিছে, ইঞ্জিনটো হৈছে হাৰ্লি ডেভিডছন X440 ইঞ্জিন। হাৰ্লি ডেভিডছন X440 ইঞ্জিন আৰু ইয়াৰে ইঞ্জিনটো একেটাই হয়। যিহেতু এতিয়া ইণ্ডিয়ান মাৰ্কেটত কি হৈছে, হাৰ্লি ডেভিডছনে মেনুফেকচাৰিং আৰু ডিলাৰশ্বিপ কমপ্লিটলি বন্ধ কৰি দিছে আজি প্ৰায় 2 বছৰমান আগতে। আৰু হাৰ্লি ডেভিডছনে হিৰোৰ লগত টাই আপ কৰি এতিয়া ইণ্ডিয়ান মাৰ্কেটত অনলি এটাই মডেল আছে, X440, হাৰ্লি ডেভিডছন X440। সেইটো চেল কৰি আছে, সেইটো হিৰোয়ে চেল কৰি আছে। আৰু হিৰোয়ে তাৰ এডভান্টেজ গ্ৰহণ কৰি সেই সেম ইঞ্জিনটো হিৰোয়ে নিজৰ বেটছত এটা Mavrick 440 বুলি চেল কৰি আছে। দুইটাৰে ইঞ্জিন একেই, দুইখনৰ ডিফাৰেন্সটো মাত্ৰ হুইল বেছটো হাৰ্লি ডেভিডছনৰ অলপ ডাঙৰ দীঘল আছে আৰু এইখনৰ অলপ শ্বৰ্ট। ফুয়েল টেংকটো হাৰ্লি ডেভিডছনৰ অলপ ডাঙৰ, ইয়াৰে অকণমান কম আছে। আৰু ৱেইটটো হৈছে 191 কেজি হাৰ্লি ডেভিডছনখন, আৰু ইয়াৰে প্ৰায় 9 কেজি ইয়াৰে ৱেইট কম আছে। বাকী আপুনি ইয়াতে চাওক, মই ইগনিশ্যন কিটো অন কৰি দিছোঁ। ইগনিশ্যন কিটো অন কৰি দিছোঁ। ইয়াৰে ফিচাৰ্ছবিলাক মই কৈ লৈছোঁ। ইয়াতে আছে বহুতখিনি, যেতিয়া এতিয়া বহুতকেইটা ইনবিল্ট ফিচাৰ্ছ দিছে, অলমষ্ট আমাক যিকেইটা লাগে গোটেইখিনি আছে। ইয়াতে ষ্টেণ্ডাৰ্ড হিচাপে ABS-টো থাকেই, আৰু ইয়াৰে কি কয় ইনবিল্ট GPS আছে। আৰু হিৰো যিটো এপ আছে, এপৰ লগত আপুনি বাইকখন কানেক্ট কৰি ৰাখিব লাগে। আৰু আপুনি য'তেই থাকক নিশ্চিন্ত মনে আপোনাৰ মোবাইলত গোটেই বাইকৰ আপুনি লাইভ লোকেশ্যন, বাইকৰ ডিটেইলছ, আপোনাৰ এভৰিথিং আপুনি এপত চাব। ইভেন আপোনাৰ বাইকখন যদি কোনোবাই ইঞ্জিন অফ অন কৰিছে, তাৰো উইদিন ছেকেণ্ড আপোনাৰ মোবাইলত নটিফিকেশ্যন আপোনাৰ এপত শ্ব' কৰিব। কোনোবাই যদি বাইকখন আপোনাক চুৰি কৰিব বিচাৰিছে, তো তাৰো আপোনাৰ নটিফিকেশ্যন ইনষ্টেণ্টলি আপুনি পাই যাব, এণ্টি থেফ্ট এলাৰ্ম হেজ বিন ডিটেক্টেড। আৰু আপোনাৰ সম্পূৰ্ণ ছিকিউৰ্ড হয় বাইকখন, আপোনাৰ চুৰিৰ ভয় নাই। আপোনাৰ কোনোবাই যদি আপোনাৰ পৰা খুজিও নিছে বাইকখন, আপুনি ক'ত গৈছে বাইকখন চাব পাৰিব। আপোনাৰ এটা জিঅ' ফেন্স এৰিয়া ইয়াতে ছেট কৰি ৰাখিব পাৰে, জিঅ' ফেন্স এৰিয়াৰ ভিতৰতে আছে বাইকখন নে বাহিৰত লৈ গৈছে, আপুনি সকলো পাব। মানে ছিকিউৰিটি ফিচাৰ্ছৰ ফালৰ পৰা এখন কমপ্লিট বাইক, উইদিন বাজেট এখন কমপ্লিট বাইক। এতিয়া আহিছোঁ ইয়াৰ পাৰফৰ্মেঞ্চত মই প্ৰথম হাইৱেৰ কথা ক'ম। পাৰফৰ্মেঞ্চ যিহেতু 440cc ইঞ্জিন হয়, গতিকে হাইৱে ৰাইড কৰিবৰ কাৰণে আপুনি পিক আপ কোনো চিন্তাই কৰিব নালাগে। অভাৰটেকিঙত আপোনাৰ একো প্ৰব্লেম নহয়, ইনষ্টেণ্ট পিক আপ লয়। আৰু বাইকখনৰ ৱেইট যিহেতু আছে, গতিকে আপুনি যিমান স্পীডত গ'লেও বাইকখন আপোনাৰ নিহিলে। মই অলমষ্ট 110-120লৈকে দি চাইছোঁ, কিন্তু বাইকখনৰ আপোনাৰ একো মানে নকপে বাইকখন। আৰু তাতকৈও স্পীড যাব ময়ো ৰিকমেণ্ড নকৰোঁ, ময়ো নিজেও প্ৰিফাৰ নকৰোঁ। আৰু যিহেতু ছিটটো দেখিছে, ছিটটো প্লেইন হয়, আপুনি নিজে বহক, পিছফালে আৰু এজনক বহাই লওক, বহুতেই কমফৰ্টেবল হয়। আপুনি যিমান লং ৰাইড কৰিলেও আপোনালোকৰ কোনো অসুবিধা নহয়। আৰু মাইলেজ আপুনি যিহেতু 440cc ইঞ্জিন হয়, মাইলেজ আপুনি হাইৱেত যদি ৰাইড কৰে আপোনাৰ ড্ৰাইভিঙৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু আপুনি যিটো ইকনমি ৰাইড কৰে, তেতিয়া 35 কোম্পানী ক্লেইম কৰে। ময়ো অলমষ্ট 30ৰ পৰা 35ৰ ভিতৰতে পাইছোঁ এভাৰেজ মাইলেজ। আৰু
এইটো এখন ইমান হেভি বাইকৰ কাৰণে এইটো সাফিচিয়েণ্ট হয়। এতিয়া আহিছোঁ চিটি ৰাইডৰ কাৰণে আপোনালোকৰ এই বাইকখন কেনেকুৱা। আপুনি যদি চিটিত এখন বাইক চলাব বিচাৰে, বাইকখনৰ মই কৈ লৈছোঁ, ইয়াৰে মাইলেজ আপুনি পাব 24-25 মই পাই আহিছোঁ। যিহেতু গুৱাহাটীত এতিয়া বহুতেই ট্ৰেফিক জাম, চাৰিওফালে বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যন চলি আছে, ৰাস্তাও ইমান ভাল নহয়, গতিকে ট্ৰেফিক জাম বহুত হয়। আৰু সেই ট্ৰেফিক জামত চলাওঁতে এইখনৰ মাইলেজ মই জাষ্ট 24-25 পাই আছোঁ, যিটো এটা 440 ইঞ্জিনৰ কাৰণে মই জাষ্টিফাইড বুলিয়েই ভাবোঁ। চিটিত যেতিয়া ৰাইড কৰিব তেতিয়া দুটা অসুবিধা আপুনি পাব। অসুবিধা দুটা হৈছে, এই হেণ্ডেলটো নৰ্মেল বাইকতকৈ অকণমান বাঢ়ি আছে দুইফালে, 1.5 ইঞ্চি 1.5 ইঞ্চি মানে 3-4 ইঞ্চি দুইফালে অলমষ্ট বাঢ়ি আছে। আৰু যিহেতু চিটিত অলপ কনজাষ্টেড হয়, তো আপুনি অলপ সাৱধান হৈ চলাব লাগিব যাতে হেণ্ডেল দুটা কাৰোবাৰ গাত লাগি নাযায়। সেইটো এটা ডিছএডভান্টেজ। আৰু এটা ডিছএডভান্টেজ আছে কি, যিহেতু ইঞ্জিনটো বহুতেই হেভি হয় আৰু চিটিত আপুনি যেতিয়া ট্ৰেফিকত যেতিয়া ৰাইড কৰিব, এনিটাইম আপুনি ক্লাচ টানি ৰাখিব লাগিব। আৰু আপুনি যিমান ক্লাচ টানি চলাব, ইঞ্জিনটো কিন্তু অলপ হিটিং হয়। যদি আপুনি চিটিত ৰাইড কৰে, ট্ৰেফিকত ৰাইড কৰে, ইঞ্জিন হিটিং হয়, আপোনাৰ অলপ ইঞ্জিনৰ হিট হোৱাটো ফিল কৰিব, কিন্তু একো অসুবিধা নহয়। আৰু যদি আপুনি হাইৱেত ৰাইড কৰে, মইতো হাইৱেত কালি অলমষ্ট 100 কিলোমিটাৰ কণ্টিনিউ নন ষ্টপ চলাইছোঁ, ক'তো 1 মিনিটো ৰোৱা নাই, নন ষ্টপ চলাইছোঁ, কিন্তু অলপো ইঞ্জিনৰ হিটিং, মই এতিয়া হাত দিছোঁ চাগে, এতিয়াও মই বহুতখিনি পূৰা ষ্টিপ আপত চলাই আহিছোঁ, প্ৰায় 5 কিলোমিটাৰতকৈ বেছি হ'ব। মই পূৰা হিলছ দেখিছে কিমান ডাউন হয় এফালে, তেনেকুৱা ৰাস্তাত মই পূৰা 2-3তে চলাই আহিছোঁ, কিন্তু ইঞ্জিনটো দিছে, হাত দি আছোঁ, একো নহয়। কিন্তু আপুনি যেতিয়া ক্লাচ টানি ট্ৰেফিকত অলপ চলাব, তেতিয়া কিন্তু ইঞ্জিনটো অলপ হিট হয়। বাকী আপুনি একো অসুবিধা নাপায়। আৰু মোক আগৰ ভিডিঅ'টোত কিছুমানে কমেণ্টত সুধিছিলে পিছফালে ছোৱালী বহাব কেনেকুৱা হ'ব। মই ছোৱালী বুলি নকওঁ, পিছফালৰ যিজন পেচেঞ্জাৰ আপোনাৰ বহাব পূৰা কমফৰ্টেবল, ছিটটো যিহেতু ধুনীয়া, গতিকে ছিটটো সমান, গতিকে বহুত কমফৰ্টেবলি আপুনি ছোৱালী বহাক, ল'ৰা বহাক, মাইকী মানুহ বহাক, বহুত ধুনীয়াকৈ কমফৰ্টেবলি বহিব পাৰিব। আৰু এইখন হৈছে সম্পূৰ্ণ এখন ডিচেণ্ট লুকিং বাইক হয়। আপুনি এজন জেণ্টেল যদি ৰাইডাৰ, তেতিয়াহ'লে এনেকুৱা বাইক আপুনি প্ৰিফাৰ কৰিব পাৰে। আৰু উইদিন বাজেট, মষ্ট মানে সকলোতকৈ প্ৰয়োজনীয়, মানে সকলোতকৈ দৰকাৰী কথাটো হ'ল আমাৰ বাজেট। বাজেট মই ক'লোৱেই, আগৰ ভিডিঅ'টো কৈছিলোঁ যে এইটো ৰেঞ্জত ইমান এখন হেভি বাইক কিনিবৰ কাৰণে উইদিন 3 লাখ বাজেটৰ কাৰণে এইখন মোৰ মতে এখন বেষ্ট বাইক হয়। মোৰতো চলাই খুবেই ভাল লাগিছে, তাৰে ওপৰত এটা ৰিভিউ ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি দিব চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ চেনেলটো। আৰু পৰৱৰ্তী সময়ত নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক লগ পাম। টিল দেন, বাই বাই।